নমস্কাৰ বন্ধুসকল, বিশ্ব এনচাইক্লোপিডিয়া চেনেলৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম নাৰী শক্তিৰ ওপৰত। বন্ধুসকল, নাৰীক যদি আপুনি পুৰুষৰ তুলনাত দুৰ্বল বুলি ভাবে তেন্তে আপোনাৰ ধাৰণাটো ভুল। কাৰণ নাৰী কোনো দিশতে পুৰুষৰ তুলনাত দুৰ্বল নহয়, অথচ নাৰী পুৰুষৰ তুলনাত বিভিন্ন দিশত বেছি শক্তিশালী। ইতিহাসত সৃষ্টি আৰু ধ্বংসৰ আঁৰত নাৰীৰ ভূমিকা থকাটো দেখা যায়। শাস্ত্ৰমতে নাৰীৰ লজ্জা এটা প্ৰধান অলংকাৰ স্বৰূপ, কিন্তু নাৰী যেতিয়া লজ্জা, ভয়ভাৱ আৰু নিৰীহতা যেতিয়া ত্যাগ কৰে তেতিয়া তাৰ ভয়ংকৰ ৰূপ বাহিৰলৈ ওলোৱা দেখা পোৱা যায়। নাৰীৰ পুৰুষৰ তুলনাত সহনশীল শক্তিও বেছি থাকে। ইয়াৰ উপৰিও তেওঁলোকৰ ধৈৰ্য, নম্ৰতা আৰু অধ্যাৱসায় গুণ পুৰুষৰ তুলনাত বেছি থকা দেখা যায়। আপুনি হয়তো শাৰীৰিক ক্ষেত্ৰত নাৰীক দুৰ্বল বুলি ভাবিব পাৰে, কিন্তু বন্ধুসকল, আপুনি ভালদৰে পৰ্যবেক্ষণ কৰি চালে নাৰীও শাৰীৰিক ক্ষেত্ৰত পুৰুষৰ তুলনাত কম নহয়। ইয়াৰ জ্বলন্ত উদাহৰণ আপুনি নিশ্চয় দেখা পাইছে। শাস্ত্ৰমতে নাৰীৰ পুৰুষৰ তুলনাত কিছুমান শক্তি বেছি থাকে, আৰু সেইবোৰৰ ভিতৰত আহাৰ খোৱা শক্তি পুৰুষৰ তুলনাত 2 গুণ, লজ্জা 4 গুণ, সাহস 6 গুণ আৰু কাম শক্তি 8 গুণ বেছি থাকে। গতিকে বন্ধুসকল, ইয়াৰ পৰা বুজা যায় যে নাৰীৰ খাদ্য খাব পৰা ক্ষমতা পুৰুষৰ তুলনাত 2 গুণ বেছি, আৰু নাৰীৰ লজ্জা অৰ্থাৎ লাজ পুৰুষতকৈ 4 গুণ অধিক। কিন্তু এই লজ্জাৰ আঁৰত নাৰীয়ে বিভিন্ন অস্বাভাৱিক কাম কৰিব পাৰে। তাৰ পিছত নাৰীৰ পুৰুষৰ তুলনাত সাহস 6 গুণ অধিক থাকে, অৰ্থাৎ পুৰুষে যিটো কাম কৰিবলৈ ভয় কৰে সেইটো নাৰীয়ে কেতিয়াও ভয় নকৰে। আৰু কাম শক্তিৰ কথাটো ক'বলৈ গ'লে পুৰুষৰ তুলনাত নাৰীৰ 8 গুণ বেছি থাকে। বন্ধুসকল, নাৰীৰ এইবোৰ এনেকুৱা শক্তি যিবোৰ শক্তি দমন কৰি ৰাখিবলৈ বা নৰ্মেল কৰি ৰাখিবলৈ প্ৰাচীন কালৰ পৰা নাৰীৰ কাণ, নাক ইত্যাদিত বিন্ধা কৰা হয়, আৰু তাত অলংকাৰেৰে ভৰাই দিয়া হয়। শিৰত সেন্দুৰ লগোৱা হয়, হাতত খাৰু পিন্ধোৱা হয়, আৰু ভৰিত পাৱেল লগোৱা হয়। কিন্তু বন্ধুসকল, শাস্ত্ৰত এইটোও লিখা আছে যে এই অলংকাৰে নাৰীৰ ভাগ্য উদয় কৰে। কিন্তু আচলতে বন্ধুসকল, নাৰী পুৰুষৰ তুলনাত অধিক শক্তিশালী। নাৰীৰ আক্ৰমণবিলাক পানীৰ দৰে। এটা ঝৰ্ণাত পানীয়ে যেনেদৰে শিল এটাকো ক্ষয় কৰিব পাৰে, ঠিক নাৰীৰ আক্ৰমণবিলাকো তেনেধৰণৰ। আপুনি ভাবিব যে নাৰীৰ আক্ৰমণ তেনেই সামান্য, কিন্তু তাৰ প্ৰভাৱ অতি গভীৰ। গতিকে বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা নিশ্চয় নাৰীৰ বিষয়ে কিবা এটা জানিব পাৰিছে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধুসকল।